আৰু আমি কি কৰিব পাৰিছোঁ ভাবকচোন। 2টা বছৰটো লকডাউন বুলি পাৰ কৰিলোৱেই, যোৱা বছৰটো গ'ল, এই বছৰটো এতিয়া যাওঁ যাওঁহে অৱস্থা। আমি কি কৰিব পাৰিলোঁ? কিবা স্মাৰ্টলি ভাবিব পাৰিলোঁ নে কিবা কৰিব পাৰিলোঁ? আৰু টাটা বিৰলা, মুকেশ আম্বানী, আদানীহঁতক চাওক, তেখেতসকলে কিমান স্মাৰ্টলি কাম কৰিছে আৰু তেখেতসকলৰ শ্বেয়াৰ চাব কিমান আপ হৈ গৈছে এই লকডাউনৰ সময়ছোৱাটো। কিমান স্মাৰ্টলি কাম কৰি আছে তেখেতসকলে। আৰু আমি কি কৰিব পাৰিছোঁ? ঘৰতে খাই বৈ শুইছোঁ আৰু চৰকাৰক গালি দি আছোঁ। সেইটোৱে নেকি আমাৰ কাম? আমাৰ নিজৰ কি দায়িত্ব নাই নেকি? মই নিজকো নকওঁ, ময়ো এলেহুৱাই আছিলোঁ, কিন্তু এই যোৱা 10 দিনমানৰ পৰা ভাবিছোঁ মই কি কৰিব পাৰিছোঁ। মই কি কৰিলোঁ এই 2টা বছৰ? চালি জাৰি চালোঁ, ফিল্টাৰ কৰিলোঁ আৰু দেখিলোঁ যে মইতো এটা ইউটিউব চেনেল বনাই মেলি নিজৰ যিখিনি জ্ঞান, যিখিনি নলেজ আছে সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ। পইচা ঘটিবৰ বাবে নহয়, সকলো ইউটিউবত ধন ঘটিম বুলিয়ে আহে, কিন্তু এইটো নাভাবিব কেতিয়াও। আপুনি সদায় সৎ পথত থাকক, সৎ কৰ্ম কৰক আৰু আপুনি যিবিলাক আপোনাৰ জ্ঞান আছে এই জ্ঞানবিলাক মানুহৰ আগত শ্বেয়াৰ কৰিবলৈ শিকক। আপুনি যিবিলাক আপোনাৰ ধনাত্মক, আপোনাৰ ঋণাত্মক, এইবিলাক প্ৰতিটো কথা আপুনি মানুহৰ আগত শ্বেয়াৰ কৰক। আপোনাৰ পজিটিভ কথা কওক, আপুনি যিবিলাক পজিটিভ বুলি ভাবে সেই কথাবিলাক আপুনি দৰ্শকৰ আগত, মানুহৰ আগত শ্বেয়াৰ কৰক যে এই কথাটোৰ পৰা আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰফিট হ'ব বা এই কথাটোৰ পৰা আপোনালোকৰ এইটো বেয়া হ'ব পাৰে। তো এনেকুৱা ধৰণে আপুনি ভাবকচোন। যোৱা লকডাউনটো গ'ল বাৰু, ঠিক আছে, এই লকডাউনটোত আপুনি কিবা এটা ভাবক, আজিয়ে ভাবক, আজি বুলি নহয়, এতিয়াৰ পৰাই ভাবিব লওক। এতিয়াৰ পৰাই আপুনি ভাবক যে প্লেনিং কৰক, স্মাৰ্টলি ৱৰ্ক কৰক, হাৰ্ডলি নহয়। মানে কষ্ট কৰিবলৈ কোৱা নাই মই আপোনাক, আপুনি অকল ব্ৰেইনটোত জোৰ দিয়ক, অকল ব্ৰেইনত জোৰ দিয়ক। আপুনি কিবা এটা খাই আছে, যেতিয়া আপুনি ঘৰত আছে, এনেই আছে, কিবা এটা খাই আছে, খাই থকা সময়তো আপুনি কিবা এটা ভাবক। আপুনি বাথৰুমত থকা সময়তো কিবা এটা ভাবক যে মই আজি এইটো কাম কৰিম, এতিয়া অলপ পিছত এইটো কৰিম। আপুনি প্ৰতিটো সময়তে ভাবক কেনেকৈ ধৰণে কৰিলে কি হ'ব মোৰ, মই কি কৰিব পাৰোঁ, মই কিবা এটা কৰিব পাৰোঁ নেকি, বা মোৰ কিবা এটা কৰ্মৰ ফলত মোৰ অসমখনৰ বা মোৰ দেশখনৰ কিবা এটা মই নাম কৰিব পাৰোঁ নেকি। আপুনি ভাবকচোন। ভাবিবৰ কাৰণেতো আপোনাক কোনো টকা পইচাৰ প্ৰয়োজন নাই। এই বাবাজনৰ কথাই কৈছোঁ, বা এই বাবাবিলাকৰ এনেকুৱা বহুত আছে যিবিলাকে স্মাৰ্টলি কাম কৰি আমাৰ নিচিনা মানুহক বুৰ্বক বনাই আছে। আৰু আমি সহজতে ধন ঘটিব বিচাৰোঁ, আৰু আমাৰ অন্ধবিশ্বাস মানে আমাৰ এইটো কৰি দিলে আমাৰ বহুত ভাল হৈ যাব নেকি, বা এইটো কাম কৰিলে বা আমি ভগৱানৰ মন্দিৰত বা আমুকত দৰ্শন কৰিব গ'লে মোৰ ভাল হ'ব। নহয় কেতিয়াও। আপুনি যেতিয়ালৈকে পজিটিভ নাভাবে আপোনাক একো ভাল নহয়। আপুনি যেতিয়াৰ পৰাই পজিটিভ ভাবিবলৈ আৰম্ভ কৰিব, সেই সময়ছোৱাৰ পৰাই আপোনাৰ ভাল দিন আৰম্ভ হৈ যাব, মই আপোনাক গেৰেণ্টি মাৰি কৈছোঁ। আপুনি 10জনক সহায় কৰক। মই যে ক'লোঁ এচাম মানুহ ৰৈ থাকে আনৰ অপেক্ষাত কিবা দিব বুলি কোনোবাই আহি, সেই তেনেকুৱা মানুহ চাবক আপোনালোকে সহায় কৰকচোন, যি পাৰে। আপোনাৰ চাবচোন ভাল নহয় যদি, আপুনি যদি এনেকুৱা মানুহক বা এনেকুৱা জীৱ জন্তুকো সহায় কৰে নহয়, মই আপোনাক কৈছোঁ আপোনাৰ বহুত ভাল হ'ব। আপুনি গমেই নাপাব যে আপোনাৰ লগত ইমান ভাল হৈছে, মানে কিহৰ ফলত আপোনাৰ ইমান ভাল হৈছে। আপুনি বহুত শান্তি পাব মনত, বহুত শান্তিত আপুনি দিন কটাব পাৰিব। মই আপোনাক কৈছোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা। জীৱ জন্তুক মৰম কৰক, নিজৰ পৰিৱেশটোক আপুনি বচাবলৈ কাৰণে গছ পুলি ৰুৱক। মানে আপুনি বিভিন্ন প্ৰকাৰে আপুনি কাম কৰিব পাৰে। আপুনি
আপুনিও স্মাৰ্টলি কাম কৰি ধন ঘটিব পাৰে সহজতে। ভাবকচোন আপুনি এজন ৰোগী যেতিয়া ডক্টৰৰ ওচৰলৈ লৈ যায়, এজন ৰোগীক যেতিয়া ডক্টৰৰ ওচৰলৈ লৈ যায়, তেখেতৰ আধা ৰাস্তাতে 50% বেমাৰ ৰিকভাৰীয়ে হৈ যায়। কাৰণটো কি? তেখেতে ভাবে আজি মই ডক্টৰৰ ওচৰত যাম, মোক ডক্টৰে দৰৱ দিব আৰু মই তাৰ পৰা সুস্থ হৈ যাম। কিন্তু তেখেতে নাজানে যে তেখেতৰ পজিটিভ চিন্তাধাৰাৰ ফলত তেখেতৰ 50% তেখেতৰ ৰাস্তাতেই ৰিকভাৰী হৈ যায় আৰু বাকী থাকে 50% যি মেডিচিনৰ দ্বাৰা কাম কৰে। চ' বন্ধুসকল, এই ভিডিঅ'টোৰ দ্বাৰাই মই বহুতো কথা বুজাবলৈ চেষ্টা কৰিলোঁ। এক হ'ল স্মাৰ্টলি কাম কৰক। কষ্ট কৰিবলৈ মানা কৰা নাই, কষ্টও কৰক, যোনে যি পাৰে। কোনোবাই স্মাৰ্টলি কাম কৰক, কিছুমানে হাৰ্ড ৱৰ্ক কৰক আৰু সৎ পথত থাকক। সদায় কাকো নঠগিব। সদায় সৎ পথত ভাল চিন্তা কৰিব, আনৰ বাবে ভাবিব, আনক সহায় কৰিব, আপোনাৰ লগতো ভাল হ'ব। সদায় পজিটিভ চিন্তাধাৰাৰ মাজতে জীয়াই থাকিবলৈ শিকক। গছ-গছনি ৰুৱক। কাৰোবাৰ বিয়াত, কাৰোবাৰ বাৰ্থডে হওক, উপহাৰৰ জেগাত আপোনালোকে গছ পুলি দিব পাৰে। এইটো বহুত এটা ভাল উপহাৰ। মোৰ চিন্তাধাৰাৰ ফালৰ পৰা দেই, গছপুলি উপহাৰ দিব পাৰে। এইটো এটা বহুত মহান উপহাৰ হিচাপে গণ্য হয়। বন্ধুসকল, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, মোক লাইক কৰি কমেণ্ট কৰিব। আৰু নতুনকৈ 10-12 দিনমান হৈছে মোৰ ইউটিউব চেনেলটো খোলা। আপোনালোকে মোক এডভাইচ দিবচোন বা ফিডবেক দিব, মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে বা কিহৰ ওপৰত বনাব লাগে। আপোনালোকে মোক ক'ব, মই চেষ্টা কৰিম। আৰু বহুতো কথা আছে, বহুতো নেচাৰৰ বিষয়ে মই ক'ম আপোনালোকক। চ' আকৌ এবাৰ কওঁ, সদায় পজিটিভ থাকিব, স্মাৰ্টলি কাম কৰিব। আপোনাৰ উন্নতি হোৱাৰ পৰা আপোনাক কোনেও ৰখাব নোৱাৰে। সদায় ভাল চিন্তাধাৰা, সদায় ভাল কাম কৰি যাব। শেষত মই সৰু কিছুমান ডায়লগ বনাওঁ, তাৰে এটা ডায়লগ মই আপোনালোকৰ আগত ব্যাখ্যা কৰিছোঁ। আপোনাৰ এক প্ৰচেষ্টা দৰিদ্ৰ লোকলৈ সফলতা ৰৈ আছে আপোনাৰ কদম চুমিবলৈ। কেনেকুৱা লাগিলে? ত' ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ। ধন্যবাদ মোক চাই থকাৰ বাবে। নমস্কাৰ।